আমি নিজকে যিমানে শক্তিশালী বুলি নাভাবোঁ কিয়, তথাপি ক'ৰবাত নহয় ক'ৰবাত কোনোবা এজনক কাষত বিচাৰোঁ। মনৰ সমস্ত দুখ কষ্ট খুলি ক'ব পৰা এজন বিশ্বাসী মানুহ, লাগিলে সেয়া বন্ধু হওক বা আন কোনোবাই হওক, যিয়ে দুখৰ সময়ত আমাৰ ওচৰত সাহস হৈ থাকে, কিবা ভুল কৰিলে শুধৰাই আঁকোৱালি লয়, বেয়াবোৰৰ পৰা আঁতৰাই আনি ভালটো কৰিবলৈ উপদেশ দিয়ে। বেয়াবোৰৰ ওচৰত আপোনবোৰে কেতিয়াও এৰি নাহে। যদি কোনোবাই তেনেদৰে এৰি আহে, তেন্তে ভাবি ল'ব সেইজন আপোনাৰ আপোন নহয়। আপোনাৰ ওচৰত যদি মনৰ সমস্ত দুখ কষ্ট ভাল বেয়া সকলোবোৰ হৃদয় উজাৰি ক'ব পৰা কোনোবা এজন আছে, তেন্তে সঁচাকৈ ভাগ্যৱান আপুনি। হেৰাই যাব নিদিব এনেকুৱা মানুহবোৰক। এই বাস্তৱতাৰে ভৰা পৃথিৱীখন যদি তেনে কোনোবাই অকণমান সময় উলিয়াই আপোনাৰ মনৰ খবৰ লয়, তেন্তে ভাবক কিমান ভাগ্যৱান আপুনি। য'ত আপোনাৰ গুৰুত্ব নাই বা যিজনৰ ওচৰত আপুনি থকা নথকাৰ কোনো মূল্য নাই, সেই ঠাই ত্যাগ কৰক। কিন্তু যিজনে সকলোবোৰ অকলশৰীয়া কৰি এবাৰ হ'লেও আপোনাৰ খবৰ লয় বা বেয়া লাগি থকা মনটো ভাল কৰিবলৈ চেষ্টা কৰে, সেইজনক হেৰাই যাবলৈ নিদি সামৰি ৰাখক। বিপদত অকলে এৰাজনক ত্যাগ কৰক, কিন্তু মই আছোঁ নহয় ইমান চিন্তা নকৰিবি বা নকৰিবা বুলি সাহস দিয়াজনক সামৰি ৰাখক। দুখৰ সময়ত অকলে কান্দিবলৈ এৰি দিয়াজনক ত্যাগ কৰক, কিন্তু আপোনাৰ চকুপানী মচি ওচৰত থকাজনক হেৰাই যাব নিদিব। জীৱনত কন্দুৱা মানুহ বহুত পাব, আপোনাৰ চকুপানী দেখি ফূৰ্তি কৰা মানুহ বহুত পাব, কিন্তু ইয়াৰ মাজত যদি আপোনাৰ দুখত দুখী, আপোনাৰ সুখত সুখী হোৱা কোনোবাক পাইছে, তেন্তে পৃথিৱীৰ চহকী আৰু ভাগ্যৱান মানুহ আপুনি। এনে মানুহবোৰক সযতনে ৰাখি হেৰাই যাব নিদিব। আমি যিমানেই নিজক শক্তিশালী কৰি নুতুলো কিয়, তথাপি মানুহ হিচাপে আমাক মানুহ লাগিবই। কেৱল কাৰোবাৰ খন্তেকীয়া আৱেগৰ বলি হৈ নিজক পাহৰি নাযাব। নিজকে দুৰ্বল বুলি আনৰ আগত উদঙাই নিদিব, কাৰণ এই পৃথিৱীত দুৰ্বলতাৰ সুযোগ লোৱা মানুহেই বেছি। আপোনাক গুৰুত্ব দিয়া মানুহবোৰকহে গুৰুত্ব দিয়ক। মুখত ভালে থাকি তলে তলে ফুল পুতি থোৱা মানুহবোৰক নহয়। ভিডিঅ'টো কেনে পালে কমেণ্ট বক্সত গৈ কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো এটা লাইক কৰি দিবলৈ একেবাৰেই নাপাহৰিব। আজিলৈ ইমানে। ধন্যবাদ। জয় আই অসম।